আপোনালোকে উপভোগ কৰিলে নাটখন উপভোগ কৰিছে তাৰ বাবে প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমাৰ 116 সংখ্যক জন্মদিন তেখেতৰ জন্ম জয়ন্তী আজি সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানে বিভিন্ন ধৰণে তেখেতৰ জন্মদিনটো অনুষ্ঠানটো পালন কৰিছে বিভিন্ন মানে উলহ মালহেৰে পালন কৰিছে আমি তামোলপুৰ অসম নাট্য সন্মিলনৰ তামোলপুৰ শাখায়ো আমি তেখেতৰ যি আমাৰ 116 সংখ্যক যিটো আমাৰ জন্ম জয়ন্তী আমি তেখেতৰ অসম নাট্য সন্মিলনৰ তেখেতৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আমি তেখেতৰ জন্ম জয়ন্তী অনুষ্ঠানটো আমি তামোলপুৰ শাখাই আজি অসম নাট্য সন্মিলনৰ তামোলপুৰ শাখাই আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি তামোলপুৰৰে অন্যতম এগৰাকী পুৰোধা অসম নাট্য সন্মিলনৰ অবিভক্ত নলবাৰী জিলাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তদেৱৰ মানে স্মৃতি ৰক্ষা কৰি তেখেতৰ মানে কি নামাকৰ এটি নাট্য সন্ধিয়াৰে আমি অবিনাশ শৰ্মাৰ যিটো আমাৰ পুং গল্পৰ আধাৰত লিখা নাট্যৰূপ আপোনাৰ হিয়াৰ পুং নাটকখন আমি ইয়াত মঞ্চস্থ কৰিলোঁ এই নাটখনত আমাৰ তামোলপুৰৰ বচা কিছু কলা কুশলীৰ দ্বাৰা আমি শিল্পীসকলৰ দ্বাৰা অভিনীত কৰালোঁ আৰু মই নিজে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এই নাটখন আমি পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ নাজানো আপোনালোকে চাইছে নাটকখন চাই আমি কিমান দূৰ সফল কাম হ'ব পাৰিছোঁ সেয়া আপোনালোকৰ বিচাৰৰ ভাৰ থাকিব আমি মুঠৰ ওপৰত কথা হ'ল কি অসম নাট্য সন্মিলনে নাট্য সন্মিলনক প্ৰান্তে অসমৰ প্ৰতিখন জিলাত প্ৰতিটো গাঁৱে ভূঞে চুকে কোণে অসম নাট্য সন্মিলনে বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীসকলক লৈ কলা কৌশলীসকলক লৈ বিভিন্ন ধৰণে আগবাঢ়ি গৈ আছে অসম নাট্য সন্মিলন গণমুখী কৰাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে ইয়াৰ অন্যতম আমাৰ তামোলপুৰ শাখা হয় এই তামোলপুৰ শাখায়ো বিভিন্ন ধৰণে অনুষ্ঠান গ্ৰহণ কৰি আছে আজিও এই অনুষ্ঠানটি আমি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত আমি অনুষ্ঠানটো কৰিলোঁ ইয়াত আমি বহুকেইগৰাকী বচা তামোলপুৰৰ পুৰোধা ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আহি উপস্থিতি দি আমাক বাধিত কৰিছে এই স্বাগতে তামোলপুৰীয়া ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতেও আমি অসম নাট্য সন্মিলন তামোলপুৰ শাখাই আপোনালোকৰ পৰা সহায় সহযোগিতা পাম বুলি ভাবিছোঁ আৰু এই আশা ৰাখিয়ে আমি ভৱিষ্যতে বাট বুলিব পাৰিম বুলি আশা ৰাখি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।